নমস্কাৰ বন্ধুসকল, আজি এটা নতুন দিনলৈ আপোনালোকক পুনৰ স্বাগতম। মোৰ নতুন চেনেল ব্লগ জিডলৈ আপোনালোকক স্বাগতম জনালোঁ। তো আজি আমি এখন প্ৰসিদ্ধ ঠাইলৈ যাই আছোঁ, যিখন ঠাই হৈছে অতি আপুৰুগীয়া। প্ৰায় 500 বছৰ পুৰণি এখন সত্ৰ। তো মোৰ লগত আছে কল্যাণ ভাই। এতিয়া গৈ আছোঁ, বৰ্তমান ময়ো ভিডিঅ' বনাই আছোঁ আৰু বেছি সময় নাই বাৰু, তো 2 ঘণ্টামান। আপোনালোক আহি থাকক আমাৰ লগত, ঠিক আছে। বৰ্তমান আমি দিঘিৰ পৰা অতিক্ৰম কৰিছোঁ আৰু কেইকিলোমিটাৰমান গ'লেই আমাৰ গন্তব্যস্থান পাই যাম। তো ধুনীয়া মনোমোহা প্ৰকৃতিৰ মাজেৰে আমি বৰ্তমান পাৰ হৈ আছোঁ। আপোনালোকেও উপভোগ কৰি যাওক। তো এয়া আমি পাই গ'লোঁ। আপোনালোকে চিনি পাইছেই চাগে, ইয়াত এখন তামাম যুদ্ধ হৈছিল, তামাম য'ত নেকি আমাৰ অসমীয়াসকলে এফালৰ পৰা এইটো কি কয় দল চপৰা মাৰিছিল আৰু সেইফালৰ পৰা ব্ৰিটিছসকলে গোলাবাৰুদ দলিয়াইছিল আমাৰ অসমীয়াসকললৈ, যাক নেকি পথৰুঘাটৰ ৰণ বুলি জনা যায়। ইয়াৰ বিষয়ে বিশেষ ক'ব নালাগে, আপোনালোকে সকলোৱে জানেই, পলিটিকেল হিষ্ট্ৰী এইবিলাকত সকলোৱে পঢ়িয়ে আহিছে। তো নজনাসকলৰ বাবে জনাসকলে এটা কথা কমেণ্টত কৈ দিয়কচোন যে এই পথৰুঘাটৰ ৰণ কিমান চনত হৈছিল। চাৰিওফালৰ যিটো পৰিৱেশ নাজানো আপোনালোকে কেনেকুৱা পাই আছে, কিন্তু সঁচাই আল্টিমেট ভিউ। এইখনেই দৰং, এয়াই হৈছে দৰঙৰ পৰিৱেশ। ৱাও। তো বন্ধুসকল, আমি বৰ্তমান দীপিলা চক পালোঁ। দীপিলা চকৰ পৰা উত্তৰ দিশে প্ৰায় আধা কিলোমিটাৰমান সোমাই গ'লে আমি আমাৰ গন্তব্যস্থান পাম। তো আহি থাকক। আমি ইয়াৰ পৰা যাব লাগিব, তাতে পাম নেকি? তো ফাইনেলি এয়া আমাৰ ডেষ্টিনেশ্যন খটৰা সত্ৰ পাই গ'লোঁ। এই সত্ৰখন মঙলদৈ চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ আঁতৰত অৱস্থিত। এইখনেই সেইখন খটৰা সত্ৰ, যিখন সত্ৰ 1568 চনত মাধৱদেৱৰ শিষ্য গোবিন্দ আটায়ে প্ৰতিষ্ঠা কৰিছিল। থামলাইনখনত আপোনালোকে এটা কথা লক্ষ্য কৰিলে দেখা পাব যে লিখা আছিল তাত এই খটৰা নামটো ক'ৰ পৰা হয়। স্থানীয় লোকসকলৰ কোৱা অনুসৰি এটা প্ৰবাদ আছে যে এই সত্ৰখন স্থাপন কৰাৰ সময়ত 4টা সৎ চৰিত্ৰৰ উৎপাত কৰি ফুৰা তেনেকুৱা ধৰণৰ মানুহ আছিল, আৰু সেই সৎ 4টা যেতিয়া এটা সময়ত গৈ সত্ৰৰ যি মাহাত্ম্য, সেই মাহাত্ম্যত হাৰি গৈছিল, আৰু সেই সৎকেইটা হাৰি যায় যেতিয়া ভক্তিত মগ্ন হয়, তেতিয়াৰ পৰা সেই ঠাইখিনি খটৰা, আৰু বৰ্তমান মানুহৰ মুখে মুখে গৈ গৈ এতিয়া খটৰা হৈছেগৈ। সঁচাই এই সত্ৰখনৰ এক বিশেষ মাহাত্ম্য আছে। সত্ৰখনৰ ভিতৰত সোমাই যিটো এক অনুভৱ হৈছে মনত, সেই অনুভৱটো আপোনালোকক এনেদৰে দিব নোৱাৰিম। তো যিসকল এই সত্ৰখনলৈ আহিছে তেওঁলোকে সেইটো বুজিব পাৰিছে নিশ্চয়।
আৰু যিসকলে অহা নাই তেওঁলোকো এবাৰ আহি যাব। তো সঁচাই একদম মন জুই পৰি যোৱা অনুভৱ বুলি যে কয়, তো আপোনালোক আহিলে গম পাব। তো বলক সত্ৰখনৰ যি থাপনা সেইখন ওচৰৰ পৰা এবাৰ চাই লওঁ। সত্ৰখনৰ ওচৰতে উত্তৰ দিশে এইটো পুখুৰী আছে। এই পুখুৰীটোত বহু পুৰণি কাছ আৰু মাছ দেখিবলৈ পোৱা যায়। তো সেইটো কাছ আপোনালোকে দেখিছে, এইটো সৰু কাছ। আৰু দুৰ্ভাগ্যবশতঃ দুটা কাছ বোলে যোৱাবাৰ ডাঙৰ কাছ মৰি থাকিলে। কেনেকৈ মৰিল সেইটো গম পোৱা হোৱা নাই। তো আজি আমাৰো দিন বেয়া আছিলে নেকি, বৰষুণ দি থকাৰ কাৰণে কাছ মাছ একোৱে দেখা পোৱা নগ'ল। আমাৰ লগত আছে সত্ৰখনৰ উপসভাপতি। মানে এই সত্ৰখনৰ আপুনি উপসভাপতি। আপোনাৰ নামটো এবাৰ কৈ দিব। কোষেশ্বৰ বৈশ্য। যেতিয়া আপুনি প্ৰথম ইয়াতে সত্ৰ স্থাপন কৰিছিল, আপুনি সেই বিষয়ে অলপমান কৈ দিয়কচোন। সত্ৰ প্ৰতিষ্ঠা কৰাৰ মূল কাৰণটো হ'ল প্ৰথম শ্ৰীমন্ত শংকৰদেৱে আহি এই বৰদৰঙত মানে সত্ৰ পাতিব নোৱাৰিলে। তেওঁ ঘূৰি গ'ল। তাৰপিছত মাধৱদেৱক দায়িত্ব দিলে। মাধৱদেৱেও নোৱাৰিলে। মাধৱদেৱে লেচাগুণীয়া গোবিন্দ এটাক দায়িত্ব দিলে। লেচাগুণীয়া গোবিন্দই মানে নৌকাৰে আহি একেবাৰে সুদূৰ ৰৌতালৈকে গৈছে। ৰৌতাৰ পৰা সত্ৰ পাতি ইচাইডে পানীশালীত পাতিছে। তাতে বানপানীৰ কাৰণে তাৰ পৰা ঘূৰি আহি ইয়াৰে সত্ৰৰ দক্ষিণ চাইডে তেতিয়া ননাই নৈ এইখিনি সত্ৰৰ ওচৰেৰে বৈ গৈছে। আৰু ননাই নৈত নৌকা বান্ধি তেখেতসকল ৰাতি ইয়াতে বসবাস কৰিছে। আৰু বসবাস কৰি পিছদিনাখন ৰাতিপুৱা এই গোবিন্দহাটৈ পায়খানা কৰিবৰ কাৰণে জাৰণিৰ মাজত, নৈৰ পাৰৰ জাৰণিৰ মাজত পায়খানা কৰিবৰ কাৰণে তেওঁ ৰাতিপুৱা ওলাই যায়। এতিয়া তোমালোকে দেখিবা প্ৰভু ৰামচন্দ্ৰৰ য'ত মানে বিগ্ৰহটো প্ৰতিষ্ঠা কৰা আছে, সেই জেগাটুকুৰাত এটা বিষাক্ত সৰ্প এটা ভেকুলীয়ে ভক্ষণ কৰিছে। সাপে ভেকুলী খায় এইটো সকলোৱে জানে, কিন্তু ভেকুলীয়ে সাপ খায় এইটো ওলোটা কথা। গতিকে ভেকুলীয়ে সাপটো মাথাৰ পৰা গিলি গৈছে, সাপটোৱে মানে বিৰিণাৰ মানে পাক দি আছে নেজেৰে। সেই দৃশ্যটো গোবিন্দহাটে দেখিলে। দেখি উঠি তাতে সেইটো চাই উঠি তেওঁ গুচি গ'ল, গা পা ধুই উঠি তেওঁ মহাপুৰুষ মাধৱদেৱৰ ওচৰলৈ, তেতিয়া মহাপুৰুষ মাধৱদেৱ বৰপেটা সত্ৰত আছে, মাধৱদেৱৰ ওচৰলৈ গুচি গ'ল। যেতিয়া মাধৱদেৱৰ ওচৰলৈ গুচি গ'ল, তেতিয়া মাধৱদেৱক যাই গোবিন্দহাটে ক'লে যে বাপ, আমি এনেকুৱা এটা অদ্ভুত মানে দৃশ্য দেখিলোঁ। সাপে ভেকুলী খাই আমি সকলোৱে জানো, কিন্তু ভেকুলীয়া সাপ এটা খাইছে, এই মই প্ৰত্যক্ষ কৰি আহিলোঁ। কোনখিনি ঠাইত আছিলে? ৰামৰ মূৰ্তি য'ত মণিকূটত এতিয়া প্ৰভু ৰামৰ মূৰ্তিটো আছে, সেই জেগাটুকুৰাত তেতিয়া অটব্য অৰণ্যৰ মাজত। তাৰপিছত মহাপুৰুষ মাধৱদেৱে তেতিয়া গোবিন্দহাটে ক'লে যে তুমি পুনৰ যোৱা, তাত এগছি বন্তি জ্বলোৱাৰ ব্যৱস্থা কৰা, তাত এখন সুন্দৰ সত্ৰ এখন হ'ব। তেতিয়া পুনৰ তেওঁ আকৌ কেইজনমান ভকতৰ সৈতে গোবিন্দহাটে গুচি আহে। তো তেনেকৈয়ে গোবিন্দহাটে বৰপেটাৰ পৰা ৰাম, সীতা, হনুমান আৰু লক্ষ্মণ এই চাৰিটা মূৰ্তি আনি ইয়াত সত্ৰখন স্থাপন কৰিছিল। আৰু গোবিন্দহাটে সত্ৰখনৰ দক্ষিণ ছাইডৰ এই গুৰুগৃহটোত থাকিয়ে সত্ৰখনৰ চোৱা চিতা কৰিছিল। তো সঁচাই বন্ধুসকল, এক ইতিহাসেৰে ভৰপূৰ আৰু এক মাহাত্ম্য থকা এখন সত্ৰ। তো দৰং জিলাৰ ডিপিলাত অৱস্থিত এখন সত্ৰ। আপোনালোক যদি কোনোবা ইয়ালৈ আহিব বিচাৰে তেন্তে আহিব পাৰে। তো আপোনালোকক যিখিনি পাৰি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তো ইয়াত বহুতো ভুলভ্ৰান্তি হ'ব পাৰে, তো সেইবিলাক আপোনালোকে ধৰি নাৰাখি আগলৈ আঙুলিয়াই দিব, আগলৈ সেইবোৰ শুধৰাবলৈ চেষ্টা কৰি যাম। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি চাই কিবা এটা ভাল পালে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন এটা ভিডিঅ'ত এক নতুন ঠাইত এক নতুন অভিজ্ঞতাৰ সৈতে আকৌ লগ পাম। তো আজিলৈ টাটা, বাই বাই।